Hello everyone. আজি আমি গৈ আছো আৰু আমাৰ ওচৰৰ ভণ্টি এজনী বিয়া আৰু তাই বাকচত কাপোৰ ভৰোৱা নিয়ম আছে আৰু সেইবাবে আমি গোটেই কেইজনী গৈ আছো মামীহঁত আমি সকলো আৰু এইফালে কইনাচৰ কইনাজনী বহুত মৰম লগা হয় আৰু তাই বিয়া খাবলৈ মাতিছে অহা 9 তাৰিখে আছে আৰু বিয়ালৈ আপোনালোকে আহিব আকৌ দেই আৰু নিয়মবোৰ কেনেকুৱানো মানে কেনেকৈ কৰা হয় আপোনালোকে চাই যাব আমাৰ ফালে এনেকৈ বাকচত কাপোৰ ভৰোৱা নিয়ম হয় আৰু চাকি এগছ এনেকৈ জ্বলালে আৰু চাৰিওফালে 4 টকা দিয়ে আৰু এনেকৈ টোপোলা কৰি পেলাই তাতে বান্ধি থৈ দিয়ে আৰু এই মানে বাকচটো আপোনাৰ 8 মঙলা নোখোৱালৈকে খুলিব নাপায় 8 মঙলা খোৱাৰ পিছতহে মানে এই বাকচটো খুলিব লাগে আমাৰ নিয়মবিলাক আমাৰ এইটো চাইডে এনেকুৱাই আৰু আপোনালোকৰ চাইডে মানে আপোনালোকৰ ফালে কেনেকুৱা নিয়মবোৰ জনাবচোন এইফালে মামী হয় মামী আমাৰ নিভা মামী আৰু মই এইফালে আমাৰ মামী আছে এইফালে নন্দিতা বা এইফালে টিপি বা সকলো আমাৰ ওচৰৰ চুবুৰীয়া সকলো আহিছোঁ আৰু বিয়া বুলি ক'লে মনটো ভাল লাগে কিন্তু ছোৱালী বিয়া বুলি ক'লে অকণমান দুখো লাগে যিহেতু ঘৰ এখন এৰি থৈ নিজেও আহিছোঁ আৰু যাবগৈ বুলি ক'লে মনটো বহুত দুখ লাগে আৰু বিয়া ভিডিঅ' কিছুমান চাবলৈ পাব আপোনালোকে ভিডিঅ'নো কি আৰু ইমান মানে মইতো জানে ভইচটো ইমান ভালকৈ দিব নাজানো আৰু মই যেনেকৈ হয় আৰু নৰ্মেলকৈ কৈ যাওঁ আৰু এইফালে মামী সকলো এইফালে জানটি মামী আছে আমাৰ এই কইনা মাক হয় চশমা পিন্ধিছে যে আহিব মোৰ বিয়ালে সাবস্ক্ৰাইবাৰ অকলমান মাতিব বৃহস্পতিবাৰে 9 তাৰিখে